নমস্কাৰ। হঠাৎ মানে এনেকুৱা এটা মোৰ ইনসিডেন্ট হ'ল মোৰ লগত আৰু তাৰ পিছত হঠাৎ মই কবিতা এটা লিখিলোঁ। বহুত দিন কবিতা লিখা নাছিলোঁ, কিন্তু আজি সেই ইনসিডেন্টটো দেখা পাই মানে মোৰ মানে কি হ'ল, কবিতা ওলাই নিজে নিজেকৈ। মই ভাবিলোঁ যিহেতু হঠাৎ এনেকুৱা ওলাই অহা বস্তুটো লগে লগে হঠাৎ দিয়াই ভাল, মানে শুভ মুহূৰ্তত শুভকৈ দি দিয়া ভাল। যিটো কৰি উঠি মোৰ নিজৰ পূৰা শান্তি হৈছে, মই সেই বস্তুটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব কবিতাটো। নমস্কাৰ। বহুদিন কবিতা দিয়া নাই আৰু যেহেতু মই কবিতা লিখাও হোৱা নাই, সেইটো কাৰণে মই কবিতা দিয়া নাছিলোঁ। আৰু এইমাত্ৰ মানে বেছি সময় হোৱা নাই, মই ভাবিলোঁ এটা মোৰ লগত মানে ইনচিডেণ্ট এটা হৈ গ'ল, মানে কিবা ভাল লগা বস্তু এটা। আৰু মই আপোনালোকক কৈ আছোঁ লাষ্টৰ ফালে, আপোনালোকে লাষ্টৰ ফালে চাওক ভিডিঅ'টো। এতিয়া মই আপোনালোকৰ ওচৰত এই যিটো ইনচিডেণ্ট হ'ল, সেই ইনচিডেণ্টটোৰ লগত এটা কবিতা নিজে নিজে ওলাই আহিল। আৰু কবিতা যিহেতু মই আগতেও কৈছোঁ, লেখোঁ বুলি লিখিব পৰা বিধৰ মানে কবিতাটো সেনেকুৱা নহয়, মানে কবিতাটো কেতিয়াবা নিজে নিজে ওলাই আহে। আৰু মোৰো তেনেকুৱা এটা ইনচিডেণ্ট হ'ল, মই সেই বস্তুটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু সেইটোক লৈ এটা কবিতাও লিখিলোঁ, সেই কবিতাটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আৰু কবিতাটোৰ নাম হৈছে দৃষ্টিকোণ। মই লিখিলোঁ আৰু নামটো লিখিলোঁ দৃষ্টিকোণ, মানে শিৰোনামটো। এতিয়া আহক কবিতাটো ধুনীয়াকৈ শুনো। মোৰো মানে একদম পূৰা এক্সাইটমেণ্ট এটা হৈ আছে, মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, ঠিক তেনেকুৱা। আহক কবিতাটো শুনো। আৰু মোবাইলটো লোৱা দেখিছে, মোবাইলটোতে মই কবিতাটো লিখোঁ, মানে জেনেৰেলি আৰু সেইটোৱে। এতিয়া মোবাইলৰ যিটো নোটপেড, সেই নোটপেডটোত মই কবিতাবিলাক লিখি থওঁ। যিহেতু কাগজ কলম লগত লৈ ফুৰাটো টান, কেতিয়া হঠাৎ আহি যায় কবিতা, সেইটোৰ কাৰণে। আৰু যদি মোবাইলটো থাকে, যিহেতু নোটপেডত মই লিখি লৈছোঁ। আৰু বেছি কথা নকওঁ, মোৰ মানে শ্বেয়াৰ কৰিব লাগি আছে কবিতাটো। আৰু আহক কবিতাটো শুনো। কবিতাটিৰ শিৰোনাম হৈছে দৃষ্টিকোণ। তাইনো কেনেকৈ জানিব মই যে তাইৰ আজন্মৰ প্ৰেমিক। মোৰ ভালপোৱাক বুজিবলৈ তাই জানো দৃষ্টি ৰাখিছে মোৰ চকুজুৰিত। হৃদয় গৰ্ভত অন্তৰ্নিহিত ভাৱ ভাষাবোৰ বুজিবলৈ চকুহালেই যথেষ্ট। কিন্তু তাতো এক অন্তৰ থাকে, যেনেকৈ এখন কাছৰ সেই আৱৰণখিনিতেই নিৰূপিত হয় তোমাৰ মোৰ ভালপোৱা বেয়া পোৱাবোৰ। ঠিক তেনেকৈ অন্ততঃ সেই কথা বুজিবলৈ কেতিয়াবা সেই আজন্ম অন্ধ প্ৰেমিকজনক সুধিব লাগিব। এয়াই কবিতাখিনি, এইখিনিয়ে আছিল। এইখিনি মোৰ মানে স্বতঃস্ফূৰ্তভাৱে নিজে নিজে একদম ঠাইতে ওলাই অহা কথা। আৰু মই কোনো ধৰণে ইয়াতে হেৰি ৰখা নাই, মানে মই বহুত আগত লিখি দিছোঁ তেনেকুৱা নহয়। এতিয়া আপোনালোকে ইচ্ছা কৰি দেখিব পাৰে, এইটো চাওক লিখি দিছোঁ। সেয়াই আৰু মই মানে যিটো পূৰা একদম নিজৰ লগত যিটো হৈছে, যিটো কৰি উঠি মোৰ নিজৰ পূৰা শান্তি হৈছে, মই সেই বস্তুটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব কবিতাটো। আৰু এতিয়া আহোঁ মানে এই কবিতাটো লিখাৰ মূল কথাখিনি, মানে এই কবিতাটো কেনেকৈ লিখিলোঁ, কিহৰ কাৰণে লিখিলোঁ, সেই কথাখিনিলৈ। যিহেতু আপুনিও যদি বিচাৰি আছে কবিতা লিখিবলৈ, বা কেনেকৈনো কবিতা আহে, এনেকুৱা ধৰণৰ যদি শংকাত ভুগি আছে, আপোনাৰ লিখিবলৈ মন কিন্তু মানে লিখিব পৰা নাই, কি বা কেনেকৈ বা লিখে, সেনেকুৱা যদি এটা ভাৱ হৈ আছে, সেইটো অলপমান সহায়ক হ'ব পৰাকৈ মই মানে অলপ আপোনাক ক'ব বিচাৰিছোঁ এই কবিতাটো কেনেকৈ লিখিলোঁ। এতিয়া হ'ল মেইন কথাটো, মই মানে এইকেইদিন কিবা মাহঁত দেউতাহঁত কিবা ভ্ৰমণত গুচি গৈছিল, সেইটোৰ কাৰণে মই কিবা এটা অভ্যাস পৰিণত হ'ল। মই ৰাতিপুৱাৰ চাকি বন্তিখিনি মই দিওঁ আৰু গধূলিখিনিও মই দিওঁ, ঠিক তেনেকুৱা। সেইবিলাক দি থৈ আহিলোঁ। দি থৈ আহি যেতিয়া মই ঘৰৰ ভিতৰত সোমালোঁ, ঘৰৰ ভিতৰত সোমাওঁতে মানে কি হ'ল, চৰাই এজনীয়ে মানে প্ৰথম এই আমাৰ যিটো মানে ৰিফ্লেক্ট হয়, খিৰিকীখনত যিটো ৰিফ্লেক্ট হয়, তাতে দেখি উঠি নিজৰ ফটো দেখা পাই উঠি মানে কিবা বিভিন্ন ধৰণৰ অংগী ভংগী হৈ আছে আৰু মানে তেনেকুৱা। ইয়াত আপোনালোকক স্ক্ৰীণত দেখি আছে, মই আপোনালোকক দেখাই থৈছোঁ। এই বস্তুখিনি চাওক। এই বস্তুখিনি কৈ থোৱাৰ পিছত মোৰ মানে এনেকুৱা লাগিল, মোৰ খুব ভাল লাগিল। মানে মই সিহঁতক, যিহেতু চৰাই মই ভাল পাওঁ সৰুৰ পৰাই, সেইটোক লৈ। আৰু ইমান ওচৰৰ পৰা ইমান ভালদৰে মই নিৰীক্ষণ কৰি আচলতে পোৱা নাছিলোঁ। আচলতে মোক যিখন খিৰিকীৰ গ্লাছখন, সেইখনৰ সহায় কৰিলে সিহঁতৰ ওচৰত
অলপমান যাবৰ কাৰণে সিহঁতক আৰু অলপ ভালদৰে অনুভৱ কৰিব পৰা সেই বস্তুটো সেইখিনি কৰি থাকোঁতে বিভিন্ন ধৰণৰ অংগী ভংগী হ'ল আৰু সিহঁতৰ চাই উঠি মোৰ কিছুমান মানে অলপ হৃদয়ত কিছু ভাৱ জাগি উঠিল আৰু সেই সময় খুব ভাল লাগি আছে। বহুত সময় মই চাই আছোঁ আৰু সেইখিনি মই মোবাইলতে মই অলপ আবদ্ধ কৰি থৈ দিছিলোঁ, যিখিনি আপুনি এতিয়া বৰ্তমান স্ক্ৰীণত দেখি আছে সেইখিনি। তাৰপিছতে মই ভাবিলোঁ এটা কবিতা লিখিব পৰা হ'লে ভাল আছিল, মানে যিহেতু কবিতা চেনেলটোত বহুত দিন মই দিয়া নাই, কবিতা একো দিয়া নাই, এনেকুৱা এটা কবিতা লিখিব পৰা ভাল আছিল বুলি এতিয়া ভাত পানী খাই ধুনীয়া আজৰি হৈ ল'লোঁ। এতিয়া ঠিক 12টা বাজিল আৰু 12টা বাজি গ'ল বৰ্তমান, কবিতাটো লিখাৰ টাইমটো 12টা। এতিয়া সেইখিনি সময়ত যেতিয়া অলপমান ফিলিংটো একদম মানে কি হৈ যায়, বৰিং টাইপ ফিল হৈ যায় আৰু মই ভাবিলোঁ এই বৰিং টাইমটোক মই কেনেকৈ অলপ ভাল হিচাপত গঢ়ি তুলিব পাৰোঁ। এই ভিডিঅ'টো মই আকৌ ৰিপিট কৰি ভিডিঅ'টো যিখিনি ভিডিঅ' কৈ থৈছিলোঁ, এই আপুনি যিখিনি দেখি আছে স্ক্ৰীণত সেইখিনি মানে মই মানে আকৌ ৰিপিট কৰি মোবাইলত চাই থাকিলোঁ, চাই আৰু সেই যিখিনি মানে ইম'শ্যন আছিল বা যিখিনি ভাৱধাৰা মোৰ হৈ আছিল, এই যিখিনি মোৰ ভাল লগা হৈ আছিল, এই ভাল লগাখিনিক মই কি কৰি আছোঁ, অলপ ৰোমন্থন কৰি আছোঁ। ৰোমন্থন কৰি থাকোঁতে কি হ'ল, যিহেতু এটা মনত ভাবো আছে কবিতা এটা লিখিব পৰা হ'লে ভাল আছিল, এই সেইটো এতিয়া সেইখিনি ভাবি থাকোঁতে সঁচাকৈ এনেকুৱা হ'ল, কবিতা এটা মোৰ মানে ধুনীয়াকৈ আহি গ'ল, মানে লাইনত মনৰ ভিতৰতে হঠাৎ আহি গ'ল আৰু মোবাইলটো উলিয়াই লৈ হঠাৎ মই নোটপেডত লিখি থলোঁ। লিখি থৈ ভাবিলোঁ এতিয়া এই যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনিৰ লগতে মই শ্বৰ্ট কৰি ইউটিউবত আপলোড দিওঁ নেকি, মানে যিহেতু কেইজনমান ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক জনাবৰ কাৰণে ভাবিলোঁ মই দিওঁ নেকি এনেকুৱা ধৰণৰ। এতিয়া যেতিয়া মানে ভাৱটো হ'ল, ঠিকে আছে মই কৰোঁ বুলি ৰেকৰ্ডিং কৰি ল'লোঁ, ধুনীয়াকৈ মানে ৰেকৰ্ডিং কৰি মই দিম আৰু ঠিক তেনেকৈ ভাবিলোঁ নাই অলপ মাতটো স্পষ্ট অহা নাই, মই অলপ ভালকৈ ৰেকৰ্ডিং কৰোঁ, ঠিক সেনেকুৱা। সেইখিনি কৰিবলৈ অহাৰ লগে লগে আকৌ নেক্সট আকৌ যিখিনি জেগাত আছিলে সেইখিনি জেগাত আকৌ পুনৰবাৰ চৰাইটোৱে কি কৰি আছে, ধুনীয়াকৈ মানে হেৰি কৰি আছে। এইবাৰ দেখা পাইছে আপোনালোকৰ স্ক্ৰীণত, চাওক মই দেখাই দিছোঁ এই কাষত। তাৰপিছত আকৌ যেতিয়া হেৰি কৰি আছোঁ তেতিয়া কি হ'ল, আগত আপোনালোকে যদি চাইছে তেনেহ'লে দহিকতৰা দুজনীৰ মানে দহিকতৰা চৰাই দুজনীক লৈ মই কবিতা লিখি থৈছিলোঁ ফাগুনৰ দিনতে। ফাগুন ভাল পোৱাৰ কবিতা বুলি ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে যদি চোৱা নাই। এতিয়া সেই কবিতাটো লিখাৰ পিছত মানে কি হ'ল, মোৰ এনেকুৱা ফিল হ'ল যিজনী চৰাইক লৈ মই লিখি আছিলোঁ ঠিক তেনেকৈ মোৰ ভালপোৱাৰ যিখিনি মানে একদম সঁচাকৈ ভালপোৱাৰ হেৰিটো আছে চৰাইকেইজনীক লৈ, এই দহিকতৰা চৰাই দুজনী হঠাৎ মানে আকৌ আহি সেই ভিডিঅ'টোতে আকৌ এটা সোমাল। এই আপোনালোকে দেখিছেই আহি মানে হঠাৎ দহিকতৰা দুজনী আকৌ ক'ৰ পৰা আহিল গম নাপাওঁ, এনেকুৱা মাজে মাজে আহে, কিন্তু মানে এনেকুৱা মানে টাইমটো মিলি গ'ল, মোৰ মানে আৰু ভাল লাগিল আৰু ভাবিলোঁ নাই নহ'ব, মই লগে লগে ভিডিঅ'ত মানে আবদ্ধ কৰোঁ, কৰি উঠি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এতিয়া মূল কথাখিনি এইখিনিয়ে। আৰু আপোনালোকে যদি লিখি আছে কবিতাবোৰ সেইবিলাকত বা লিখিবলৈ মন, তেনেহ'লে আপোনালোকে কি কৰিব, কিবা এটা ঘটনাক লৈ আপোনালোকে অলপ পূৰা দৃষ্টি নিক্ষেপ কৰি থাকিব। দৃষ্টিকোণ যিটো কবিতাটো কৈছে দৃষ্টিকোণটো আমাৰ চেঞ্জ কৰি আনি বাকী সকলোৰ পৰা আনি কবিতা এটা লিখিম বা পাৰিম, এনেকুৱা ধৰণৰ এটা পজিটিভ ভাইব এটা মনত লৈ আপোনালোকে সেই বস্তুটোক নিৰীক্ষণ কৰক। নিৰীক্ষণ কৰি উঠি মানে চাই থাকিব, মানে ইয়াৰ পৰা কি সৃষ্টি কৰিব পৰা যায়, এটা এক্সট্ৰা কি আনো বা সেনেকুৱা ধৰণৰ অন্য কিবা এটা মানে কিবা এটা যদি আনিব পাৰি, সেই বস্তুটো যদি মই মেছেজ হিচাপে মই মানে বেলেগলৈ পঠাই দিব পাৰোঁ, নহ'বা যদি সেইখিনি লৈ উঠি মই নিজে শান্তি লভিব পাৰোঁ, সেনেকুৱা ধৰণৰ মনোভাৱ এটা ভাৱ মনত পুহি ৰাখি কিবা এটা বস্তু নিৰীক্ষণ কৰিব আৰু নিৰীক্ষণ কৰি উঠি সেই বস্তুটোৰ ওপৰত আপোনাৰ যিখিনি মনৰ ভাৱ সেইখিনি লিখিবলৈ চেষ্টা কৰিব। তেতিয়া নিশ্চয় আপুনিও পাৰিব কবিতা লিখিবলৈ। আৰু ময়ো আপোনালোকৰ ওচৰত কওঁ, ময়ো এজন ভাল কবি বা তেনেকুৱা নহয়, ময়ো চেষ্টা কৰি আছোঁ বৰ্তমান কবিতা লিখিবলৈ। যিহেতু এইখিনি লিখি উঠি মোৰ যিটো ভাল লাগিল, মানে এই বস্তুখিনি শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মানে এইটো এটা মাধ্যম আৰু আপোনালোকৰ সৈতে সংযোগ হোৱাৰ এটা মোৰ মানে চান্স বুলি মই ভাবি লৈছোঁ, আৰু ভাল চান্স বুলি। আৰু আপুনিও লিখক, ময়ো লিখোঁ, তেনেকৈ এটা আগবাঢ়ি যাওঁ আৰু অসমীয়া আমাৰ সাহিত্যৰ ভঁৰালটো আমি অলপ বেছি চহকী কৰি তোলোঁ, সেনেকুৱা এটা মনোভাৱ লৈ মই ইউটিউবত দিছোঁ আপোনালোকৰ লগতে সংযোগ হ'বৰ কাৰণে। এতিয়া আপোনালোকে কমেণ্টত জনাওক কবিতাটো আচলতে কেনেকুৱা হৈছে, কি আপোনালোকে উপলব্ধি কৰিব পাৰিছেনে নাই, নে টান হৈছে, নে বুজিবলৈ টান হৈছে, নে বুজিবলৈ সহজ হৈছে, সেইখিনি আপোনালোকে ভাবি কমেণ্টত দিয়ক। আৰু আপোনালোকৰ যদি জানিব লগা কিবা আছে দিব কমেণ্টত, আৰু ময়ো আপোনালোকৰ সৈতে
মানে দুয়োটাই গোটাইকেইটাই মানে আপুনি আৰু মই এনেকৈ আলোচনা কৰি উঠি আমি অসমীয়া সাহিত্যৰ যিটো ভঁৰাল, সাহিত্যৰ ভঁৰাল, কবিতাই হওক সাহিত্যই হওক, সেইখিনি সদায় টনকিয়াল কৰি থাকিবৰ কাৰণে চেষ্টা এটা অব্যাহত ৰাখিম। এতিয়ালৈ নমস্কাৰ। আপোনালোক ভালে থাকক, কুশলে থাকক, সেই আশাৰে আজিলৈ নমস্কাৰ।